ड्रग्स माफिया के बारे में एक आवाज क्यों नहीं उसकी? क्या बातें कर रहे हैं? মিষ্টাৰ অৰ্ণৱ গোস্বামী बोलती बंद क्यों? আপোনালৈ কেইটামান ক্ৰছ কুৱেশ্যন আছে ৰ'ব সোধাৰ আগতে নিশ্চয়ৰিব প্লিজ আপোনাৰ চিঞৰবোৰত মোৰ কিছু সন্দেহ আছে আচলতে দুই ধৰণৰ মানুহে চিঞৰে গাত দুখ থাকিলে বা সত্য লুকুৱাব খুজিলে বাৰু যাব দিয়ক এইবোৰ মোক এটা কথা কওক কংগনা ৰাউতৰ বাৰান্দা ভাঙোতে আপুনি যে ধৰফৰ কৰিছিল তাকে দেখি সেইদিনা জোনমণি দাসে কবৰৰ পৰা মোক প্ৰশ্ন কৰিছিল কৌটিটকীয়া বাৰান্দাতকৈ নাবালিকাৰ সতীশ্বদৰ মূল্য কম নেকি আপুনি লখিমপুৰৰ পহুমৰা ৰাজগড় কছাৰী চিনি পায়নে মুকবধিৰ নাবালিকাক যে কেঁচাই খাইছিল দুৰ্বৃত্তই সেই খবৰ পায়নে অৰ্ণমাই বৰা বা গহপুৰৰ দলবদ্ধ ধৰ্ষণৰ অভিনীলৰ হত্যাকাণ্ডৰ ওপৰত আপোনাৰ মতামত কি নে সুশান্ত সিং ৰাজপুতৰ মৃত্যু হত্যা নে আত্মহত্যা তাৰ অনুসন্ধানতেই আপোনাৰ ব্যস্ততা মিষ্টাৰ অৰ্ণৱ গোস্বামী এটা কথা কওক হাই প্ৰফাইল নেতা অভিনেতাৰ পাছে পাছে আপোনাৰ কেমেৰাৰ লেন্স অহৰ্নিশে টিআৰপিৰ ভোগ নে বিতৰ্কৰ অজুহাত এণ্ডাৰছন কোপাৰৰ বেতন 12 মিলিয়ন এৰা সাংবাদিকতাটো বেছ অৰ্থ ঘটিব পাৰি আপুনি হয়তো ভালকৈ জানিলে সেই সূত্ৰ কোনবোৰ কথাৰ কেমেৰা ফকাছ কৰিলে বা হিৰ ফুলাই চিঞৰিলে হাতলৈ আহে অৰ্থ আপুনি হৈ পৰিব পাৰে অব্যৰ্থ অসমৰ আপুনি সুযোগ্য সন্তান মই নামানো যি সন্তানে মাতৃৰ হাজাৰ ব্যথাক আওকাণ কৰি চালে বেৰে কোবাই ফুৰে কেনেকৈ অসমত জনম বুলিয়েই আপোনাক লৈ গৌৰৱ কৰোঁ আপোনাৰ মুখৰ কাষতেইতো দিল্লীৰ কাণখন আপুনি চিঞৰা হলে অসমৰ বানপানীয়ে দিল্লী কুচুলেহেঁতেন উত্তৰ কাছাৰ কেলেংকাৰীয়ে সমাধান পালেহেঁতেন জাগিৰোডৰ কাগজ কলত মেচিন ঘূৰিলেহেঁতেন কয়লাৰ অবাধ খনন খাৰুৱা তেলৰ চোৰাং বেহা আপুনি এবাৰ মাথো চিঞৰা হলে আপুনি অসমীয়া বুলি গৌৰৱ কৰিলেহেঁতেন প্ৰথমে মই কিন্তু বিতৰ্ক অভব্য অসামাজিক ব্যৱহাৰৰ বাবে কুখ্যাত মানুহজনক কিদৰে কওঁ আপোন তেজ বুলি সেই কওঁ মিষ্টাৰ অৰ্ণৱ গোস্বামী আপুনি ডন লেমছন হেন্নাতি ৰাজদীপ সৰদেশাই বা আকাশবাণী গুৱাহাটীৰ নীৰেণ দত্ত হ'ব কাহানিও নোৱাৰিব কাৰণ সংবাদ পঢ়িলেই বা কেমেৰাৰ আগত টেটু ফালি চিঞৰিলেই চতুৰ্থ স্তম্ভৰ অন্তৰ্ভুক্ত হোৱা হলে মাতাল মদাহী বা মাছৰ বজাৰত কাজিয়াত লিপ্ত হৈ আতাহ পাৰি চিঞৰা প্ৰতিজনেই হ'লহেঁতেন চতুৰ্থ স্তম্ভৰ একোজন প্ৰতিনিধি